আমি ফাইনেলি আহি পালোহি সেই জেগাকণ মই যে কৈছিলো যে যিকণ জেগাত নিস্বাৰ্থৰ মৰম আৰু ভালপোৱা আছে আমাৰ আইতাৰ ঘৰটো চাগে সকলোৱে চিনি পাইছেই এই ঘৰটো আমি কেইজনমান ব্যক্তি মিলি আইতাৰ এই বাসস্থানকণ আমি সাজি দিছিলো এইডোখৰত আছিলে আইতাৰ ঘৰটো এটা জুপুৰি আছিলে সেই জুপুৰিটোৰ পৰা আজি এখন ঘৰ হ'লগে কেইজনমান আমি ব্যক্তি মিলি পেলাই এই ঘৰখন সাজিছিলোঁ আজি সেইটো কাৰণে আইতাক কথা দিছিলোঁ যে মাজে সময়ে আপোনাক খবৰ খাতি এটা লৈ থাকিম কিবা কিবি এটা দি থাকিম কিন্তু আহিব পৰা নাছিলোঁ বহুত দিন আজি ফাইনেলি আহিলোঁ ভাল লাগিছে বহুত অ' আইতা ক'তা চাওঁ কোনজনী এইজনী আমাৰ আইতা দেই এয়া সকলোকে বহুত দিনৰ মূৰত আকৌ দেখাই দিছোঁ বহুত দিন সকলোৱে কৈ আছিলে মোক আইতাজনী খবৰ কি কালিও এজন দাদাই সুধিছিলে আইতাগৰাকী খবৰ কি মই বোলো কাইলৈ গৈ আছোঁ আইতাৰ ঘৰলৈ ভালে আছে নে মনত পৰে নে আমালৈ এয়া অ' মনত পৰে এইজনী আমাৰ আইতা এয়াই নিস্বাৰ্থ মৰম বুলি যে কৈছো আমাৰ এয়া আইতাৰ পৰাই পাওঁ সেইটো কাৰণে আহিছো লাইটৰ ব্যৱস্থাটো কিবা এটা কৰিব লাগিব